গাইজ আমি ওলালো এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ কাৰণে এতিয়া বৰ্তমান আছো তেজপুৰৰ কলিয়া ভুমুৰা দলঙত আপোনালোকে ভিউটো চাব পাৰে কিমান ধুনীয়া লাগিছে আৰু মোৰ লগত আছে মোৰ ভাইটি আৰু আমাৰ লগৰ কিছুমান সো আগত কি পাওঁ আপোনালোকক দেখাম আগত কি পাওঁ এতিয়া গৈ আছো আৰু 1 ঘণ্টামান লাগিব সো সি ইউ আমি এতিয়া মন্দিৰৰ ৰাস্তাটো সোমাই গ'লো বাইপাছৰ পৰা এতিয়া ইফালে গৈ আছো ধুনীয়াকৈ দেখিব পাৰে চাৰিওফালে পথাৰ আছে এতিয়া ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান হ'ব চাগে তাৰপিছত একেবাৰে আপোনালোকক জেগাত গৈ দেখাম তাৰ ভিউখিনি মানুহবোৰে মাতা ষ্টাৰ্ট দি দিছে বস্তু চস্তু ল'বলৈ পূজাৰ গোটেইখিনি ৰখাইছে দেখিছে ইয়াতে থৈ দিওঁ আৰু আমি ইয়াত ভাল লাগিছে আগফালে বল বহুত যাব আছে হে এইটো গেট হয় নাই এইটো মন্দিৰ এইটো গেট এইটো মন্দিৰ না দেখো লৈছো আমি য'ত পাৰ্কিং কৰিছোঁ আপোনালোকে দেখি পাইছে নাই তাত বহুত ডাঙৰকৈ মন্দিৰটো ওলাই আছে এতিয়া মন্দিৰৰ ওচৰত ঢেৰ দোকানবোৰ লাগি আছে আপোনালোকে চাকি বন্তিবোৰ ইয়াৰ পৰা লৈ তাত দিব পাৰে জ্বলাব পাৰে এইবোৰ সামগ্ৰীবোৰ লৈ মেলি এতিয়া ধুনীয়া বস্তু এটা আপোনালোকক দেখাম এইটো চাওক বহুত ডাঙৰ শিৱলিংগ বহুত ধুনীয়া আচলকৈ দেখিবলৈ বহুত ডাঙৰ আছে এই মোৰ কেমেৰাটোত সিমান গম পোৱা নাই কিন্তু আপোনালোকে মানুহ চাই যদি চাই আৰু বস্তুটো কম্পেয়াৰ কৰে এতিয়া বহুত ডাঙৰ লাগিব গাইজ আমি এতিয়া সোমাই আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ দেখিছে বহুত ডাঙৰ শিৱলিং এতিয়া এনেকৈ সেইফালে পৰা গৈ এতিয়া এনেকৈ সোমাব লাগে বহুত ৰ'দ চাকি বন্তি দি মেলি এতিয়া এণ্ট্ৰি গাইজ এতিয়া আমি একদম মন্দিৰৰ ভিতৰত আছোঁ দেখিব পাইছে ইয়াত ধুনীয়া ধুনীয়া আৰ্ট কৰি থোৱা আছে এতিয়া মোৰ পাছফালে আপোনালোকে দেখিছে এন্ধাৰ দেখিছে চাগে কাৰণ সেইটো চাইডে ৰোড আছে অসমৰ চবতকৈ ডাঙৰ শিৱলিং 126 ফুট যোনটো পিছফালে আছে একদম এতিয়া এন্ধাৰ হৈ আছে কিন্তু সেইটো চাইডে আপোনালোকক দেখালোঁ কেনেকৈ কিমান ডাঙৰ আছে বস্তুটো এতিয়া আমি জাষ্ট পূজা চূজা দি মেলি ওলাইছোঁ বাহিৰত বহুত ভাল লাগিছে ইয়াত বহি এটা ধুনীয়া গ্ৰীনেৰী পৰিৱেশ এটা হৈ আছে আৰু ধুনীয়া ধুনীয়া বতাহ এটা মাৰি আছে ভাল লাগিলে আমি পূজা চূজা কৰিলোঁ এতিয়া পূজা কৰি মেলি ইয়াৰ পৰা ওলাইছোঁ মাৰ্বেলাছ এটা নগাঁও 126 ফুট গাইজ তাত অকণমান আমাৰ প্ৰব্লেম হৈ গৈছিলে মানুহখিনিৰ লগত প্ৰব্লেম বুলি নহয় আৰু অলপ কিছুমান বস্তু মানে নুবুজা হ'ল কাৰণ তাত আমাৰ লিখা আছিলে পাৰ্কিং বুলি ফ্ৰী পাৰ্কিং বুলি কিন্তু আমি তাততো পাৰ্ক কৰি দিলোঁ পাৰ্ক কৰি মেলি যেতিয়া আমি যাবলৈ লৈছোঁ পূজা চূজা কৰি মেলি তাহাঁতি কৈছে যে পাৰ্কিং ফিজটো দিব লাগিব মই তাতে আৰু ক'লোঁ যে আপুনিতো ফ্ৰী পাৰ্কিং বুলি মই ভৰাই দিলোঁ তাহাঁতি কৈছে যে আপুনি বস্তুবোৰ ল'লেহে আপোনাৰ কাৰণে ফ্ৰী পাৰ্কিং মানে আমি এইটো নল'লোঁ আগফালে গৈ বেলেগ এটা দোকানৰ পৰা ল'লোঁ চ' একো নাই আৰু বস্তুটো বুজি মেলি 20 টকা এটা লৈছে প্ৰব্লেম নাই বাকী আমি এতিয়াৰ পৰা যাওঁ ইয়াৰ পৰা ঘৰৰ কাৰণে ওলাওঁ আশা কৰিছোঁ ব্লগটো আপোনালোকৰ ভাল লাগিলে চ' চি ইউ ইন দ্য নেক্সট ব্লগ